Hello guys, welcome back to another video and today we are going to ধেমালি কৰিছে guys আজি আমি হেমন্তক চাব গৈ আছো হেমন্ত কেতিয়াবা যাবই চাগে আৰু এইকেইটা চাওক মক্কেল কিটা গৈ আছে তো আমি এটা গাড়ী ষ্টাৰ্ট দিও আৰু যাওঁ তাত গৈ দেখা পাম বাই গাইস হেল্ল' গাইস মা কোৱা জানা হেমন্তক চাব গৈছো চাওক গাইস আমি মামাক চাব গৈ আছো কিন্তু পৰিস্থিতি বেয়া গাড়ী পত্ৰ নাই কাৰণে চাওক বিজেপিৰ পৰম ভক্ত এইজন মামা ঘূৰ দিয়ক গাইস ঘূৰ দিয়ক গাইস এই চাওক মানুহ welcome to my YouTube channel vlog so মানুহ আহিছে ইয়াত খালি হেমন্তৰ হেলিকপ্টাৰ চাবলৈ আহিছে কিন্তু দূৰত আছে কিন্তু ইয়াত বেছিভাগ মানুহ হেমন্ত আহেগা হতে তারা তো গাইস এয়া চাওক আমাৰ অসমৰ হিন্দী ব্লগাৰ এই চাওক গাইস সিরিয়াস মানুহ পুরা সিরিয়াস বেচেৰা হেমন্তক আজি চাবই আজি হেমন্তক চাই এৰিব আমাৰ ৰূপন ডেকা গাইস কলিজা ভাই অহবাৰ টিকেট ল'ব এখেতে টিকেট আৰু আমাৰ ড্ৰাইভাৰ গাইস একদম পুৰা টপ ড্ৰাইভাৰ হেভি ড্ৰাইভাৰ গাইস Don't try to drain my energy. The enemy is everything. It's mentally, unhealthily spreading like a rare disease, but I won't let it get to me. Hello guys. यहाँ से अब स्टार्ट होगा पैदल यात्रा तो now you can see भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ भी the crazy blogger bro guys video पर बने guys our crazy blogger sabolo is up he is our crazy blogger अभी फर्स्ट टाइम गए सो अलग ही लेवल का अलग ही मतलब नजारा नहीं है मेरा वीडियो होगा तो गाइस अबे बात करना है यहाँ पे बात करना भाई तो गाइस look साउक मगरा मामा तब गए से ना मजा लगी ना हां लगता था रे भाइयों ने किया पूरा हमार बिहार का गाइस हमार क्रेजी ब्लॉगर फाटी गल पूरा रोस्ट हो गल खड़ा रोस्ट बेचेरा ब्राइटनेस बहुत ज्यादा है मतलब गाइस और मामाक साबले साक मानु यो साक কিন্তু ইয়াত যিমান মানুহ আছে তাৰ পৰা 50% মানুহ হেলিকপ্টাৰ চাব আছে য'ত হেলিকপ্টাৰ লেন্ডিং হৈছে 50% মানুহ তাত আছে আৰু বাকি 50% ইয়াত আহিছে সব तो गाइस আৰু একটা সব সনি গাইস সনি এটা সনি साइड में कुछ पूरा सनी दिया আছে স্যার टाइप का अलग वो तारा देखने में कुछ गाइस কিছুমান মানুহে যি লাজ পাইছে বাপ रे गाइस देखिए जा रहे हैं ध्यान लगा सकते हैं गाइस আজি 70 বছৰ এটা কয় উদিও হেমন্তক চাবলৈ বেছি মানুহ আহা নাই বেছিভাগ মানে আমাৰ লেভেলৰ মানুহ আহিছে বেছিভাগ ছোৱালী চাবলৈ বহুত খুব আছে গাইস ছোৱালী চাব বেছি আহিছে হেমন্তক চাব বহুত কম আহিছে গাইস আৰু প্ৰুফ মোৰ লগতে আছে কেতেমান বহুত কিটা প্ৰুফ আছে গাইস লুক এট देम সিহঁতক চাওক বহুত সিরিয়াসত গৈ আছে এখেত এটা ব্লগাৰ এখেত ব্লগাৰ হয় আৰু এখেত দুটা হৈছে শ্ৰেণী গাইস আজি আমাৰ ব্লগত এখেতেও কথা পাতিব बोलो जुबान केसरी তো আপোনাৰ অপিনিয়ন বিলাক দিয়ক তেখেতে যি কৈ আছে এইবোৰ সঁচা নে মিছা হোৱাট অপিনিয়ন बहुत फसा একদম বহুত ন আৰু আপোনাৰ চিৰসত্য গাই এয়া বোলে চিৰসত্য আৰু আপুনি কিবা ক'ব বিচাৰিব ক দাদা
আপুনি কিবা ক'ব বিচাৰিব মই মানে ৰেকৰ্ড কৰিছোঁ ये मुंह से सुपारी निकाल के बात कर रहे बाबा এতিয়া মামা চাব গৈ আছোঁ এই মামা চাম আজি লাইফত ফাৰ্ষ্ট টাইম গাইছ এজন গুটকা হয় কোলা হৈ গৈছে ব্লেক কালাৰ হৈ গ'ল 2 কিলোমিটাৰ খোজ কাঢ়িছোঁ অল দ্য বেষ্ট য়েছ ঠিক আছে গাইছ লাইক কৰিব দিছে ক'বলৈ মানে অলপ উল্টা পুল্টা হৈছে লাইক কৰিব কৈছিল তেওঁ লাইক কৰি দিব ভিডিঅ'টো গাইছ ভিডিঅ' কোৱালিটি যদি বেয়া হয় দেন বেয়া নাপাব আমাক এপিনে যাব মানা কৰিছে চাওক তেওঁলোকে আমাক মানা কৰিছে যাবলৈ চ' ভিডিঅ' কোৱালিটি বেয়া হ'লে বেয়া নাপাব কাৰণ অলপ প্ৰব্লেম হৈ আছে শেক হৈ আছিলে মোবাইলটো ত' গতিকে কম্প্ৰমাইজ কৰি ল'ব এতিয়া আমাৰ মামাৰ ভাষণ শুনো আমি তাৰপিছত লগ পাম গাইছ আবি কুছ বলো গাইছ চাওক এখেতেও ব্লগ কৰি আছে আৰু আপোন ভি ব্লগ কৰি আছে গাইছ এনেকুৱা কথা কৈছে মুঠতে পুৰা সঁচা হয় নহয় ভাৰতৰ ভিতৰতে অসম এখন ৰাজ্য হ'ব এইবাৰ আমি কম্পিউটাৰত ফৰমেট কৰিছোঁ যে যদি কোনোবা ছোৱালী বিয়া হয় যেনেকৈ আমি যৌতুক নকওঁ ফাৰ্নিচাৰ দিওঁ এইবাৰ বা ৰেচন কাৰ্ডত তাৰ নামটো শ্বশুৰবাৰী ঘৰত চলি যাব গাইছ ৰেচন কাৰ্ড পাব আৰু টেনশ্যন নল'ব চবেই পাব যাৰ নাই ৰেচন কাৰ্ডৰ কাৰণে কি কৰি আছে পাবই গাইছ ডোন্ট টেনশ্যন গাইছ পাব এখেতেওতো ৰৈ আছে এতিয়া লৈ যায় বোলে গাইছ টেনশ্যন নল'ব ৰেচন কাৰ্ড লৈ যাব চবেই ভাৰত মাতা কে बहुत धन्यवाद guys everyone got crazy for mama guys सब crazy सब কাবাই হেৰাইছে যদি আমাৰ এই মঞ্চৰ পৰা লৈ যাব আহি লাভা মোবাইল guys सब crazy হৈ গ'ল মামাৰ কাৰণে सब লাভা মোবাইল সৰু কাবাই হেৰাইছে নেকি কাবাই যদি হেৰাইছে আমাৰ মঞ্চৰ পৰা আহি লৈ যাব যদি হেৰাইছে আমাৰ মঞ্চৰ পৰা আহি লৈ যাব Think that it was meant to be living in a time where disease is on every screen. I won't let them fester me. গাইছ ইমান মানুহ হৈছে যে আমাৰ লগ হেৰাই গ'ল ক'ত কোন আছে কোনেও একো বিচাৰি পোৱা নাই ইমান মানুহ চাওক খালি এজন আছে এইয়া পালোঁ এইকেইটা পালোঁ গাইছ গাইছ মামাক চাই কেনেকুৱা লাগিছে ক'ব একদম যিমান পাৰিছোঁ ক্ল'জ ভিউ দিছোঁ গতিকে ভাল লাগিছে যদি কৈ দিব গাইছ আৰু এটা লাইক দিব নাপাহৰিব গাইছ যিমান পাৰে ছাপোৰ্ট কৰিব ভিডিঅ'ত গাইছ মামাৰ কথাটো ক'লোঁ কিন্তু এওঁলোকে এতিয়া ছোৱালী পিছত পৰি আছে মামাক তেওঁলোকে ইগন'ৰ এতিয়া ছোৱালী বিচাৰি আছে গাইছ থেংক ইউ ছ' মাছ গাইছ মামাৰ তাত আহি পেলাই কিবা এটাতো পাইছোঁ মোৰ মিঠা কৰিবলৈ তো মোৰ মিঠা কৰিলোঁ এতিয়া আৰু চব মিঠাই যাব আৰু ভিডিঅ'টো ধুনীয়াকৈ লাইক কৰি দিয়ক ভিডিঅ'টো লাইক কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া পিছফালে মানুহ চাওক এই আছা গাইছ মানুহ ইমান মানুহ আছে মানে কি ক'ম আই কাণ্ট এক্সপ্লেইন ৰিপৰ্ট মেৰি তৰফছে দেখিছে গাইছ নিজে দুশ্মনলৈ ঘূৰি আছোঁ মোৰ ভিডিঅ'ত বোলে প্ৰথম বোলে ৰিপৰ্ট মাৰিব এখেতে আমাৰ এই পাল বাবু আমাৰ ক্ৰেজি ইউটিউবাৰো খাই আছে চাওক গাইছ বেচেৰা পূৰা মোৰ মিঠা মানে কিমান মিঠা কৰিব আৰু মামাক দেখা পাইছে যে মোৰ পূৰা মিঠা কৰি লৈছে গোটেই সোপাই ইমান মিঠা আৰু গাইছ খোজকাঢ়ি আমনি লাগি গ'ল বহুত দূৰ খোজ কৰাইছে মামাৰ 2 কিলোমিটাৰমান হ'ব ক'ব তো খোজকাঢ়ি আমনি লাগি গ'ল এতিয়া এখেতক এটা গান গাব দিছোঁ चमाला लगता है मेरे को गाना गाना पड़ेगा গান এটা পিটিকে গাই দিয়া नींद का सोदा करूं क्या बात गाइस गान का धजिया उड़ गया सो गाइस ভিডিঅ'টো ভাল লাগিলে বিলকুল লাইক শ্বেয়াৰ কৰিব নাপাহৰিব বিশেষকৈ লাইক কৰি দিব ছাপোৰ্ট কৰিব যিমান পাৰে ছাপোৰ্ট কৰিব লাগিলে ইয়াক মই একদম ইয়াক পথাৰত ঠেলি মাৰি পেলাই দিম যিমান ছাপোৰ্ট কৰে আপোনালোকে 1 মিলিয়ন লাইক কৰক মই ইয়াক এতিয়া পথাৰত পেলাই দিম 1 মিলিয়ন লাইক সেইটো কাৰণে গাইছ
সোনকালে কৰি দিয়ক So guys, যি যি কৰিবলগীয়া আছে तो गाइस Bye, इसने guys. इसका ब्लॉग के लिए मुझे खाए में गिरा देगा 1 মিলিয়ন লাইক লাগিব 1 মিলিয়ন লাইক যিটো এইটো জীৱনত সম্ভৱ নহয় চ' কৰি দিয়ক আৰু বাকীটো আৰু কৈ next দিয়ক video ত লগ আৰু পাম আমি। মই নাজানো ভাই 1 মিলিয়ন নহয় বিলিয়নত যাব লাগিব ভাই Yes. Yes. বিলিয়নত যদি যেতিয়ালৈকে নাযায় Yes. কথা বেয়া আছে কিন্তু Yes. Guys, এটা ইন্টাৰভিউ টাইম মামা গ'ল মামাক চাই কেনেকা লাগিল একেবাৰে পৰা গম পাম কওক মামা কেনেকা লাগিল আহিছে আমাৰ ইয়াত Yes. বহুত ভাল লাগিছে অঁ তাৰপিছত মামাৰ লগত চেল্ফি এটা উঠিব ভাবিছিলোঁ কিন্তু উঠিব পৰা নাই খেদাই দিলে ন কোলা নাই নাই খেদোৱা নাই মানে কি মানুহ কাৰণে মানে ওচৰত যাব পৰা নাই আচ্ছা। মামাক মাতিছিলোঁ আচ্ছা আহিব পৰা নাই আচ্ছা কৈছে নেক্সট টাইম আকৌ আহিলে তেতিয়া চেল্ফি উঠিম বুলি কৈছে আৰু তো এইটোৱে ভাল লাগিছে আহিছোঁ এতিয়া মানে আমি বাইকটো আনিব গৈ আছোঁ অঁ আমাৰ বাইকটো আছে এইটো তাতে আছোঁ জংঘলত চাওক guys. জংঘলৰ ওচৰত আছে এইটো চাওক মানে বাইকৰ মানে চাবি নাই চাবি নহয় চাইলে আহি যাবে ভালো লাগিব এইটো হ'ল মানে আমাৰ এইটো কিবা ইউটিউবৰ চেনেলৰ মালিকৰ হয় বাইকটো guys. এইটো চাওক কৰিম guys. এইটো হ'ল চাবি হৈ গ'ল এইটো অন হৈ গ'ল চাওক এইটো হৈ গ'ল অন হৈ গ'ল Guys, guys. আপোনালোকক মই এটাই কথা ক'ম অঁ ছাবস্ক্ৰাইব কৰিব নালাগে লাইক কৰিব নালাগে কমেণ্ট কৰিব নালাগে জাষ্ট চাব লাগে মানে আমাৰ চেনেলটো চাব লাগে চাই কিনি মানে আমাৰ যোনটো কিবাটো আছে যে মই হয় সেইটোৱে মানে তাক অলপ আশীৰ্বাদ দিব লাগে আৰু সেইটোৱে কথা। অ'কে গাইজ আৰু নালাগাটো লাগে কৰি দিব বাকী চব ঠিক আছে আৰু তেওঁৰ যি যি তেওঁৰ অপিনিয়ন চব দিলে চ' ডু লাইক ডু শ্বেয়াৰ ডু ছাবস্ক্ৰাইব Hey, I'm toxic and psychotic with this logic, you can't stop it. It's been chronic since I was a boy, so neurotic and chaotic. Oh.